তো হেল্ল' গাইজ, মোৰ নাম পৰাগজ্যোতি দত্ত আৰু আপোনালোকে চাই আছে PJD Vlogs। তো আজিৰ ভিডিঅ'টোত মানে আমি যে কলিয়াবৰত ফুৰিব গৈছিলোঁ, আমি মানে কলিয়াবৰৰ পৰা আজি তেজপুৰলৈ গৈছিলোঁ। আজি ভিডিঅ'টোত সেইখিনিকে দেখুৱাম। কলিয়াবৰৰ পৰা তেজপুৰলৈ আমি কেনেকৈ গ'লোঁ আৰু তেজপুৰত গৈ কি ফুৰিলোঁ আপোনালোকক সকলো দেখাম আজি ভ্লগটোত। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে সকলোৱে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শেষত ক'ব কমেণ্ট কৰি কেনেকুৱা পালে ভিডিঅ'টো। আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এটা কথা কৈ থওঁ আপোনালোকক, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মানে মোৰ লগৰ এজনে নতুনকৈ এটা ভ্লগ চেনেল খুলিছে আৰু তেওঁ লখিমপুৰৰ পৰা কামাখ্যালৈ আৰু কামাখ্যাৰ পৰা শিৱসাগৰলৈ অকল চাইকেল লৈ গৈছে, মানে চাইকেল ৰেলী কৰিছে, অকলে কৰিছে, লগত কোনো যোৱা নাই। তো তেওঁ ভ্লগ চেনেল খুলিছে আৰু লখিমপুৰৰ পৰা কামাখ্যালৈ কিদৰে গৈছে, চাইকেল লৈ গৈছে, গোটেই মানে ভ্লগ কৰি ভ্লগ আপলোড কৰি আছে তেওঁ। তো আশা ৰাখিলোঁ তেওঁ ভাগৰ ভ্লগ চেনেলটো আপোনালোকে চাব আৰু সকলোৱে যাতে ছাপোৰ্ট কৰে। আৰু যোনটো ভ্লগ চেনেলৰ লিংক হয়, লিংকটো ডেছক্ৰিপশ্যনত মই দি দিম। তেওঁ ভাগৰ যোনটো ভ্লগ চেনেলৰ লিংক হয় আপোনালোকে যাতে সকলোৱে চাইগৈ। ইউহান ভ্লগ বুলি আছে তেওঁ ভাগৰ যোনটো চেনেলৰ নাম হয়। তো আশা ৰাখিলোঁ মোক যিদৰে ছাপোৰ্ট কৰিছে তেওঁকো যাতে ছাপোৰ্ট কৰে। তো এইখিনি কথাই ক'বলগীয়া আছিলে। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আমি এতিয়া কলিয়াবৰৰ পৰা তেজপুৰলৈ গাড়ীত আহি আছোঁ আৰু আমি ফাৰ্ষ্টতে তেজপুৰত গৈ তেজপুৰত থকা অগ্নিগড়ত ফুৰিম আৰু তাৰপিছতে অগ্নিগড় চাই হোৱাৰ পিছত আমি তেজপুৰত থকা ক'ল পাৰ্কলৈ যাম। ফাৰ্ষ্টতে আমি অগ্নিগড় যাম আৰু তাৰপিছত ক'ল পাৰ্ক যাম। আৰু এতিয়া আমি আহি আছোঁ যোনখন কলীয়াভোমোৰা দলং হয়, কলীয়াভোমোৰা দলঙৰ ওপৰেদি আহি আছোঁ আৰু আপোনালোকে চাওক আকাশখন কি ধুনীয়া লাগিছে। আৰু আমি তেজপুৰলৈকে বাছত আহিলোঁ আৰু বাছৰ পৰা নামি আমি এতিয়া অগ্নিগড়লৈ আহি আছোঁ আৰু অগ্নিগড়লৈ আমি টমটম এখন ভাড়া কৰি আমি 6জন এতিয়া গৈ আছোঁ অগ্নিগড় চাবলৈ। আৰু আপোনালোকক সকলো দেখাই যাম আমি বাছত যাওঁতে কেনেদৰে গৈছোঁ, কি কৰিলোঁ। তো আপোনালোকে সকলো চাওক আৰু কেনেকুৱা পালে কমেণ্ট এটা কৰি ক'ব আজি যোনটো ভ্লগ হয়। আৰু এতিয়া আমি আহি পিনি অৱশেষত অগ্নিগড় পাই গ'লোহি আৰু অগ্নিগড় পাই অহাৰ পিছত আমি এতিয়া ভিতৰলৈ সোমাই যাম আৰু ইয়াত আছে টিকেটটো আমি কাটিব লাগিব। টিকেটটো কাটি পিনি আমি যোনজন খুৰা থাকে গেটত থকা খুৰাজনৰ আমি টিকেটটো দিলোঁ আৰু আমি এতিয়া যাম ভিতৰলৈ। আমি এতিয়া আহি গ'লোঁ অগ্নিগড় আৰু মোৰ লগত আছে হিমন। হেল্ল', হিমন আহিছে আৰু গেমতে চিনাকি গোটেইকেইজন আহিছে। চন্দন আহিছে আৰু প্ৰাণজিত, যোগেন আৰু আহিছে অভিনৱক লগেই পোৱা নাই, এইকেইদিন লগেই পোৱা নাই, আজি আহিছেহি আমাৰ লগত। আৰু আমি এতিয়া গোটেই 6জন আমি এতিয়া অগ্নিগড়ৰ ওপৰলৈ আহি আছোঁ। আৰু মই মানে ক্লাছ 5 মানত থাকোঁতে ইয়ালৈ আহিছিলোঁ, অগ্নিগড়লৈ আহিছিলোঁ ফুৰিবলৈ, মাহঁতৰ লগত আহিছিলোঁ। কিন্তু তেতিয়া অহাতকৈ এতিয়া অলপ বেলেগ হ'ল, মানে আগতকৈ অলপ ভাল হ'ল। আৰু এতিয়া আমি আহি পিনি অগ্নিগড়ৰ ভিতৰত যোনখন জেগাত মানে সৰিয়হৰ যুদ্ধ হিচাপে যোনখিনি মূৰ্তি বনাই থোৱা আছে আমি ইয়াৰ পাই গ'লোহি। আৰু আপোনালোকে মই ভালদৰে জুম কৰি দেখাই দিছোঁ, সৰিয়হৰ যুদ্ধ বুলি ইয়াত লিখা আছে, আপোনালোকে ভালদৰে চাই লওক। আৰু অগ্নিগড়ৰ ভিতৰত যোনখিনি মানে জেগা আছে, জেগাখিনি চবতকৈ ভাল লগা জেগাকণ মোৰ এইকণেই হয়। সৰুতে আহোঁতেও চাইছিলোঁ এইকণ জেগা আৰু আগৰ নিচিনাকৈ আছে, যেনেকৈ আগতে আছিলে এতিয়াও এনেকৈ আছে। আৰু আপোনালোকে চাই লওক ভালদৰে। আৰু এতিয়া আমি অগ্নিগড়ৰ ভিতৰত যোনখন জেগাত বানৰজা আৰু মহাদেৱৰ যোনখন মূৰ্তি বনাই থোৱা আছে আমি সেইখন জেগাত আহিলোঁ। আৰু ইয়াত আপোনালোকে দেখিছে চাগে বানৰজাই শিৱক পূজা কৰি থকাৰ এটা দৃশ্য মানে মূৰ্তি হিচাপে বনাই থোৱা আছে ইয়াত। তো আপোনালোকক মই ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ভালদৰে এইখন চাই লওক। আৰু আপোনালোকক এতিয়া অগ্নিগড়ৰ যোনটো দৃশ্য হয় ওপৰৰ পৰা মই অলপ ভালদৰে আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই লওক কি ধুনীয়া লাগিছে, অগ্নিগড়ৰ ভিতৰত কিমান গছ গছনি আছে। আৰু অগ্নিগড়ৰ যোনখন জেগাত মানে পাৰ্ক টাইপৰ এৰিয়া আছে, এইখন জেগাতে ঘৰ এটা আছে ওখকৈ, তাৰ পৰা গোটেই অগ্নিগড় ওপৰৰ পৰা মানে দৃশ্যটো চাব পাৰি কেনেকুৱা। আৰু আপোনালোকে দেখিছে ছাইডতে সেইখন ব্ৰহ্মপুত্ৰ আছে আৰু ইমান ধুনীয়াকৈ বতাহ মাৰি আছে নহয়, আহি কিবা এটা ভাল লাগি গ'ল। আৰু আমি যোনদিনা আহিছিলোঁ সেইদিনা মানে বতৰটো বহুত ধুনীয়া আছিলে। আৰু আপোনালোকে চাগে দেখিছে সেইখন তেজপুৰ হয়, তেজপুৰখন। আৰু আপোনালোকক মই ভালদৰে জুম কৰি দেখাই দিম, যোনখন তেজপুৰ হয় তেজপুৰখন আপোনালোকক দেখাই দিছোঁ।
বৰ এটা ভালদৰে ধৰিব নোৱাৰিব পাৰে কাৰণ মোবাইলত ভিডিঅ' বনাইছোঁ ন, জুমটো কৰিলে চাগে বৰ এটা স্পষ্টকৈ দেখা নাপাব পাৰে, কিন্তু যিমানটো পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে এতিয়া এইকণ জেগা চাই লওক কি ধুনীয়া লাগিছে জেগাডোখৰ দেখিবলৈ। মানে অগ্নিগড়ত এইকণ জেগা বহিবলৈ এইকণ জেগা বনোৱা হৈছে আৰু সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে। এইকণ যোনকণ জেগা হয় ভেকুলী আৰু কাঠফুলা দেখা পাইছে চাগে আপোনালোকে। তো আপোনালোকে এই জেগাকণ ভালদৰে চাই লওক কি ধুনীয়া জেগা হয়। আৰু আমাৰ অগ্নিগড় চোৱা হৈ গ'ল আৰু এতিয়া আমি অগ্নিগড় চাই পিনি আমি আহি আছোঁ চিত্ৰলেখা উদ্যানলৈ আহি আছোঁ। আৰু আপোনালোকে চাগে মোৰ ভাগৰ যোনটো মাত হয় মাতটো চাগে বৰ এটা ভাল পোৱা নাই, মানে মোৰ ভাগৰ পানী লগা জ্বৰ হৈ আছে, সেইকাৰণে মাতটো বৰ এটা স্পষ্টকৈ ক'ব পৰা নাই। আৰু এতিয়া আমি গৈ আছোঁ চিত্ৰলেখা উদ্যানলৈ। তো চাই থাকক আপোনালোকে ব্লগটো। আৰু আমি এতিয়া আহি পিনি চিত্ৰলেখা উদ্যান পাই গ'লোহি আৰু আপোনালোকক মই ভালদৰে যোনটো ভিউ হয় ভিউটো দেখাই দিছোঁ। আৰু সঁচাকৈ কৈছোঁ বহুত ধুনীয়া লাগিলে, ইয়ালৈও আহি বহুত ভাল লাগিল। আৰু গছ গছনিয়ে চব জেগাতে মানে বেছিভাগ গছ গছনিয়ে আছে। আৰু এতিয়া অলপ আগলৈ যাওঁ, যোনখন চিত্ৰলেখা উদ্যানৰ ভিতৰৰ ফালে সোমাই যাওঁ। আৰু ইমান ধুনীয়া লাগিছে, লাইন লাইনকৈ ইমান ধুনীয়াকৈ গছ গছনি ৰুই থোৱা আছে, মানে এজোপাৰ পিছত এজোপা গছ আছে এইখন জেগাত। আৰু আপোনালোকে দেখিছে চাগে এই পাৰ্কখনৰ ছাইডতে এটা পুখুৰী আছে ডাঙৰকৈ। এই পুখুৰীটো গোটেই পাৰ্কখনকে আৱৰি আছে। আৰু আমি যাম আগত বোলে কিবা নাও চলাব পাৰি, তাত গৈ পিনি আমি ধুনীয়াকৈ নাও চলামগৈ, মানে দুজনকৈ উঠি পিনি নাও চলাব পাৰি। তো আগত গৈ আমি নাও চলামগৈ। আৰু এই পাৰ্কখনতে এখন প্লেন আছে, মই আপোনালোকক এতিয়া ভালদৰে ওচৰলৈ গৈ দেখাই দিম। যোনখন প্লেন হয় আপোনালোকে ভালদৰে চাই লওক এই প্লেনখন। আৰু ইয়াত লিখা আছে চাগে আপোনালোকে দেখিছে প্ৰৱেশ নিষেধ লিখা আছে, কিন্তু আপোনালোকক মই ভালদৰে এতিয়া দেখাই দিম, আপোনালোকে ভালদৰে এইখন চাই লওক। আৰু এতিয়া আমি নাও চলাবৰ বাবে লাইফ জেকেট পিন্ধি ৰেডি হৈ গ'লোঁ। তো এতিয়া আমি চলাম নাও। আৰু এতিয়া আমি যোনখন নাও চলাই আছোঁ এই নাওখন পেডেল মাৰি পিনি চলাব লাগে, আৰু দুজনে পেডেল মাৰিব লাগে আৰু তাৰে এজনে হেণ্ডেল পোনাই থাকিব লাগে। এতিয়া প্ৰাণজিতে হেণ্ডেল আৰু পেডেল দুইটা কামেই কৰি আছে, মই অকল পেডেল মাৰি আছোঁ। আৰু এই নাওখন চলাই বহুত ভাল লাগিলে। প্ৰথমতে মোৰ অলপ ভাল লাগিছিলে, কিন্তু যেতিয়া অলপ চলোৱাই দিলোঁ তাৰপিছতে ভয়টো নাইকিয়া হৈ গ'ল। আৰু এতিয়া আমি পূৰা পুখুৰীটোৰ মাজত আছোঁ আৰু সঁচাকৈ কৈছোঁ নাওখন চলাই বহুত ভাল লাগিল। অগ্নিগড় আৰু চিত্ৰলেখা উদ্যান আমাৰ চাই হৈ গ'ল। তাৰপিছত আমি এতিয়া হোটেল এখনত সোমাই কিবা এটা খাবলৈ আহিছোঁ। তাৰপিছত হোটেলখনত কিবা এটা খাই পিনি আমি এতিয়া ঘৰলৈ যাম। আৰু মোৰ ভাগৰ মাতটো চাগে আপোনালোকে এই ভ্লগটোত বৰ এটা ভাল নাপাব পাৰে, কাৰণ মোৰ মাতটো পানী লাগি থকাৰ কাৰণে মোৰ মাতটো ফাটি ফাটি যাব পাৰে ভ্লগটোত। তো আপোনালোকে বৰ এটা বেয়া নাপাব। তো আজি যদি ভিডিঅ'টো যদি আপোনালোকে যদি চাই যদি ভাল পালে তেনেহ'লে সকলোৱে এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো শেষত ক'ব কমেণ্ট কৰি কেনেকুৱা পালে ভিডিঅ'টো। আৰু যদি কোনোবা যদি মোৰ যদি চেনেলত যদি নতুনকৈ আহিছে এতিয়ালৈকে যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আপোনালোকৰ ওচৰলৈ আৰু এটা ভাল ভ্লগ লৈ আহিছোঁ। তো আজি